নমস্কাৰ বন্ধুসকল, মই জিত স্বাগতম জনাইছোঁ আপোনালোকৰ গ্ৰীণলিফ আছাম ইউটিউব চেনেলত। আৰু আজি আমি কথা পাতিম দলি কুৰ্মী, যি আমি আপোনালোকে সকলোৱে হয়তো গম পাইছে এতিয়ালৈকে যে সমগ্ৰ ভাৰতবৰ্ষ তথা আমাৰ অসমবাসীৰ বাবে গৌৰৱ কৰি আনিছে। 1 মে'ৰ পৰা 3 মে'লৈকে থাইলেণ্ডত অনুষ্ঠিত এক ফেশ্বন প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিল, ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল আৰু সেই প্ৰতিযোগিতাত তেওঁ প্ৰথম স্থান লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কৰি আনিছে। গতিকে আমি প্ৰথমতে দলি কুৰ্মীক আমাৰ গ্ৰীণলিফ আছাম ইউটিউব চেনেলৰ তৰফৰ পৰা বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ যাতে আৰু এনেকৈ সুন্দৰ সুন্দৰ কামবোৰ কৰি যাওক আৰু আগুৱাই যাওক তাকে কামনা কৰিম। মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন 2019 দলি কুৰ্মীৰ বিষয়ে। দলি কুৰ্মী কোন, তেওঁ ক'ত থাকে, তেওঁ ষ্টাৰ্টিং কেনেকুৱা কৰিলে, তেওঁ কেতিয়াবা মডেলিং লাইনত আহিলে, আমি সকলোখিনি আজি কথা পাতিম আৰু তেওঁ এতিয়ালৈকে কিমানখিনি সফলতা অৰ্জন কৰিব আমি সকলোখিনি কথা আলোচনা কৰিম। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু কৰাৰ আগতে আপোনালোকলৈ এতিয়া অনুৰোধ, আপোনালোকে আমাৰ এই গ্ৰীণলিফ আছাম ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আমাৰ চেনেলত আহিবলগীয়া এনেকুৱা সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন দলি কুৰ্মী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন দলি কুৰ্মী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন দলি কুৰ্মী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। বিদেশত অনুষ্ঠিত এক ফেশ্বন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ সকলোৰে বাবে গৌৰৱ কৰি আনিছে। তেওঁক আমি পুনৰবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'টো আমি আৰম্ভ কৰিম। আমি তেওঁৰ বিষয়ে কিছু কথা পাতিম। তেওঁ ঘৰ ক'ত, তেওঁ কেনেকৈ আগবাঢ়ি আহিল, তেওঁৰ পৰিয়ালৰ বিষয়ে, তেওঁ ক'ত পঢ়িছিল, তেওঁ ক'ত পঢ়িছিল আৰু বৰ্তমান তেওঁৰ শিক্ষাগত অৰ্হতা কিমান আৰু তেওঁৰ মডেলিং কেৰিয়াৰ কেতিয়াৰ পৰা আৰম্ভ কৰিলে, তেওঁ কিমানখিনি সফলতা অৰ্জন কৰিছে, আমি সকলো কথা আৰম্ভ কৰিম। গতিকে প্ৰথমতে আমি জনাব বিচাৰিম তেওঁৰ সম্পূৰ্ণ নামটো হৈছে দলি কুৰ্মী আৰু তেওঁৰ গোলাঘাটৰ কাকডোঙা মহিমা চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম হৈছে লক্ষীচৰণ কুৰ্মী আৰু মাতৃৰ নাম হৈছে ৰীণা কুৰ্মী আৰু তেওঁ পঢ়া স্কুলখনৰ নাম হৈছে ধলাজান চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ স্কুলখনৰ নাম। এই স্কুলখন যোৰহাটত অৱস্থিত আৰু তেওঁ কলেজ পঢ়িছিল DKD কলেজ দেৰগাঁও আৰু তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিল। MA ইন হিষ্ট্ৰী তেওঁ বুৰঞ্জী বিভাগত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰিলে। এতিয়া আমি তেওঁ কথা পাতিম তেওঁ মডেলিং কেৰিয়াৰৰ বিষয়ে, মডেলিং কেতিয়াৰ পৰা আৰম্ভ কৰিলে, তেওঁ কেনেকৈ মডেলিং লাইনত আহিলে। তেওঁ মডেলিং কেৰিয়াৰটো আৰম্ভ কৰিছিল প্ৰথমতে তেওঁ কলেজত প্ৰথম সফলতা অৰ্জন কৰিছিল মিছ DKD 2016। তেওঁ সেই খিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু দ্বিতীয়তে তেওঁ ছানচিল্ক মেগা মিছ নৰ্থ ইষ্ট 2018 সেইটো তেওঁ সফলতা অৰ্জন কৰিছিল। তেওঁ তাত ফাইনেলিষ্ট আছিল আৰু তৃতীয়তে মিছ ডিভা আছাম তেওঁ তাত টপ 5ত আছিল আৰু তাত তেওঁ মিছ ছ'চিয়েল মিডিয়া খিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছিল। চতুৰ্থতে তেওঁ মিছ নাম্বাৰ 2017 অনুষ্ঠিত হৈছিল, তাত তেওঁ ফাইনেল ৰানাৰ আপ আছিল আৰু পঞ্চমতে তেওঁ মিছ চৰাইঘাট, তাত তেওঁ বেষ্ট হেয়াৰ খিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু ষষ্ঠতে তেওঁ 6 নম্বৰ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মডেলিং যি প্ৰতিযোগিতা হয় তেওঁ তাত মিছ JCN খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু সপ্তমতে তেওঁ মিছ প্ৰয়াস 2018 তাত তেওঁ উইনাৰ আছিল আৰু বেষ্ট কেটৱাক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অষ্টমতে তেওঁ 8 নম্বৰত তেওঁ মিছ গ্ৰীণ আছাম তাত তেওঁ ফাইনেলিষ্ট আছিল আৰু 9 নম্বৰ সফলতাটো হ'ল তেওঁৰ মিছ ইণ্ডিয়া গ্লেমাৰ 2018 তাত ছেকেণ্ড ৰানাৰ আপ আছিল আৰু সফলতাটো হৈছে মিছ এছিয়া ইউনাইটেড ইউনিভাৰ্ছ ৱৰ্ল্ড 2019 তেওঁ এইটো এটা খিতাপ অৰ্জন কৰি থৈছে, ডাঙৰ খিতাপ। আৰু শেষত আমাৰ সকলোৰে বৰ্তমান যিটো সকলোৱে গম পাইছে তেওঁ সকলোৱে গৌৰৱ কঢ়িয়াই আনিছে আমাৰ বাবে বিদেশত গৈ, সেইটো হৈছে মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন 2019। গতিকে বন্ধুসকল আপোনালোকক জনালোঁ তেওঁৰ সফলতাৰ বিষয়ে, তেওঁ ক'ত পৰিছিল কি নাই। আশা কৰোঁ আমাৰ যিসকল
নতুন আগবাঢ়ি আহিছে তেওঁলোকে দলিত কৰ্মীৰ পৰা বহুখিনি প্ৰেৰণা পাইছে আৰু আশা কৰোঁ আৰু ওলাই আহক আমাৰ মাজৰ পৰা এনেকুৱা প্ৰতিভা আৰু প্ৰতিভা সকলোৱে যাতে ওলাই আহক নিজ প্ৰতিভাক লৈ আগবাঢ়ি যাওক আৰু এই ক্ষেত্ৰত আমি সকলোৱে তেওঁলোকৰ সহযোগিতা আগবঢ়াব লাগিব গতিকে আশা কৰিম সকলোৱে সকলোৰ লগত মিলা প্ৰীতিৰে সহযোগিতাৰে আগবাঢ়ি আহক আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনক তাকে আশা কৰিছোঁ আৰু অকল আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ক'ৰবাত ভুল ভ্ৰান্তি ৰৈ গৈছে তেন্তে জনাব আমাক কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেন্তে কমেণ্ট কৰি জনাব যাতে আমি আগলৈ শুধৰণি কৰিব পাৰোঁ আৰু ভিডিঅ'টো আৰু পুনৰবাৰ আমি দলিত কৰ্মীক গ্ৰীণলিপ আছাম ইউটিউব চেনেলৰ তৰফৰ পৰা বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ যাতে ভৱিষ্যতে এই দলে সফলতা অৰ্জন কৰক আমালৈ গৌৰৱ কঢ়িয়াই আনক সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰিব ভিডিঅ'টোত আৰু আমাৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আমাৰ এই চেনেলত আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে